মই বড়ো সন্তান, মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে বড়ো পিতৃৰ সন্তান, জনজাতীয় পিতৃৰ সন্তান। মই সৰ্বপ্ৰথমে অসমৰ এজন জনজাতীয় সন্তান। মই বড়ো কছাৰী হোৱাৰ আগতেই, মই জনজাতীয় সন্তান হোৱাৰ আগতেই মই এজন অসমৰ বড়ো, মই এজন অসমৰ জনজাতীয় সন্তান। আৰু নিজে বড়ো হ'লেও মই কিন্তু অবড়ো মাতৃৰ দুধ পান কৰিহে, অবড়ো মাতৃৰ দুগ্ধ পান কৰিহে ডাঙৰ দীঘল হৈছোঁ। যে ৰিচেণ্টলি মই দেখিছোঁ যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে কিছু ষড়যন্ত্ৰকাৰী ব্যক্তিসকলে কিবা এটা মোবাইল নাম্বাৰ নে কিবা এটা btr.gov.com নেকি পৰ্টেলৰ পৰা যৌন কেলেংকাৰী বা স্কেণ্ডেলৰ কিবা এটা নিউজ লৈ অপপ্ৰচাৰ কৰিছে। সেই সন্দৰ্ভত মই এটাই কথা ক'ব বিচাৰিছোঁ যে এইটো কোনোবা দুষ্কৃতিকাৰী চক্ৰৰ মানে এয়া ষড়যন্ত্ৰ, আৰু তেনে কাৰ্যক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে আমি প্ৰত্যাহ্বান জনাই কৈছোঁ সেই দুষ্কৃতিকাৰীজনক, যি দুষ্কৃতিকাৰীজনে কৈছে বা যি পৰ্টেলটোৱে বজাইছে যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিভিন্ন মহিলাৰ লগত বিবাহৰ পিছতো মানে যৌন সম্পৰ্ক আছিল বা ইলিগেল ৰিলেশ্যন আছিল, যি শব্দবিলাক তেওঁলোকে অপব্যাখ্যা কৰিছে, তেওঁলোকক মই এটা প্ৰত্যাহ্বান দি কৈছোঁ যে BPF ৰাজনৈতিক দলৰ প্ৰত্যেকজন নেতাই, আনকি বা পেনেল লিষ্টত থকা প্ৰত্যেকজন নেতাৰ এইখিনি সাহস আছে যে আপোনালোকে ফৰেনচিকত গৈ লাই ডিটেক্টৰ টেষ্ট পাতক। লাই ডিটেক্টৰ টেষ্টত আমাক সকলোকে ক'ব দিয়ক যে আমাৰ কিবা পৰকীয়া প্ৰেম আছিল নেকি বা আমাৰ কিবা যৌন কেলেংকাৰী আছে নেকি। খাম্পা বৰগোহাঁইকো চেলেঞ্জ দিয়ক, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছকো আপোনালোকে চেলেঞ্জ দিয়ক। আমি দুয়োজনে, খাম্পা বৰগোহাঁই ডাঙৰীয়া আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়া, দুয়োজনে লাই ডিটেক্টৰ টেষ্টত সন্মুখীন হ'বলৈ সাজু আছোঁ যে আমাৰ কোনো ধৰণৰ সেই ধৰণৰ কোনো BPF নেতাৰ তেনেকুৱা গণ্ডগোলীয়া কেৰেক্টাৰ নাই। আজি মই এই সংবাদমেলটো সম্বোধন কৰিছোঁ BPF দলৰ সাম্ভাব্য প্ৰাৰ্থী হিচাপে নহয়, যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি কণ্টেষ্ট কৰিবলগীয়া BPF ৰাজনৈতিক দলৰ সাম্ভাব্য প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ, সেই হিচাপে মই আজি সংবাদমেলটো সম্বোধন কৰিব বিচৰা নাই। বৰং আজি মই সংবাদমেলটো সম্বোধন কৰিব বিচাৰিছোঁ এজন জনজাতীয় সন্তান হিচাপে, যে বিং এ সন অফ এ ট্ৰাইবেল কমিউনিটি, জনজাতীয় সন্তান হিচাপে মই এই প্ৰেছ মিটটো সম্বোধন কৰিব বিচাৰিছোঁ। আৰু জনজাতীয় সন্তান হোৱা স্বত্বেও মই এটা কথা ক'ব বিচাৰিছোঁ যে মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এজন গৰ্বিত জনজাতীয় সন্তান, কিন্তু সেই একেভাৱেও কিন্তু মই গৰ্বিত যে মই জনজাতীয় সন্তান হ'লেও মই অজনজাতীয় মাতৃৰ দুগ্ধপান কৰি ডাঙৰ দীঘল হৈছোঁ। অৰ্থাৎ মই কোৱাৰ অৰ্থটো হৈছে যে মই আজি সাম্ভাব্য যি BPF ৰাজনৈতিক দলৰ প্ৰাৰ্থী কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যি তিনিজন ব্যক্তিৰ নাম ওলাইছে, তাৰ পৰা অন্যতম মোৰো নাম আছে। তো আজি মই সকলো জনগোষ্ঠীক জাতি ধৰ্ম নিৰ্বিশেষে এটাই কথা ক'ব বিচাৰিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ যদি বড়ো কছাৰী বা জনজাতীয় সন্তান হয়, যিহেতুৱে মোৰ পিতৃ জনজাতীয় মূলৰ, সেইকাৰণে মই জনজাতীয় সন্তান, কিন্তু মোৰ মাতৃ কিন্তু অজনজাতি বা উবড়ো। যি ধৰণেই মই এজন বড়ো জনজাতীয় সন্তান, সেই ধৰণেই কিন্তু মই এজন অবড়ো মাতৃৰ দুগ্ধপান কৰিয়ে ডাঙৰ দীঘল হৈছোঁ। তো গতিকে সকলোৰে আৱেগ অনুভূতিক মই কিদৰে আগুৱাই লৈ যাব পাৰোঁ, সেইকাৰণে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰত্যেকজন জনগণৰ মই শ্ৰীচৰণত প্ৰণাম যাচিছোঁ। আৰু বিষয়টো দৰাচলতে মই ক'ব বিচাৰিছোঁ যে হয়তো 13-14 তাৰিখৰ ভিতৰতে বা এই সপ্তাহৰ ভিতৰতে ভাৰতবৰ্ষৰ মাননীয় নিৰ্বাচন আয়োগে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যনৰ ডেট ঘোষণা কৰিব লোকসভা নিৰ্বাচনৰ। সেই সন্দৰ্ভত মই আজি সকলো ৰাইজক মোৰ তৰফৰ পৰা নমিনেশ্যনৰ দিনত, নমিনেশ্যন ছাবমিশ্যনৰ দিনত আহিবৰ কাৰণে, যোগদান কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে সকলো সংবাদকৰ্মী ভাই, মোৰ সাংবাদিক বন্ধুসকল, ভাতৃপ্ৰতিমসকল, আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নমিনেশ্যন ছাবমিট কৰিবলৈ গৈ আছে। ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে ৰিকগনাইজ ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ পৰা কেণ্ডিডেট হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ। আজি এই মই স্পষ্টভাৱে ঘোষণা কৰিলোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা মই বিচাৰিছোঁ। আৰু দ্বিতীয় কথা এটা ক'ব বিচাৰিছোঁ যে মানুহে বহুতে ক'ব পাৰে যে ইমান যুৱক বা ইমান যুৱ বয়সত তেওঁ কিয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে বা তেওঁ কিয় নিৰ্বাচনত যুঁজিব বিচাৰিছে। তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছোঁ যে যদি এজন যুৱ চামে ৰাজনীতিৰ ক্ষেত্ৰত আহি আগভাগ লৈ নিজে প্ৰাৰ্থী হ'ব নোৱাৰে, তেতিয়াহ'লে সেইবিলাক ব্যক্তিয়ে কেলেই বাৰু যুৱ চামৰ পৰা ভোট পোৱাটো আশা কৰে। যিবিলাক ব্যক্তিয়ে কৈছে যে যুৱ চাম 26 বছৰীয়া, 27 বছৰীয়া, 28 বছৰীয়া ল'ৰা এজন কেনেকৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে, সেইবিলাক ব্যক্তিক মই
এটাই উত্তৰ দিব বিচাৰিছোঁ, আপোনালোকৰ ৰাজনৈতিক দলবিলাকেই দেখোন পিল বিলাই থাকি 18 বছৰীয়া 19 বছৰীয়া 20 বছৰীয়া বয়সৰ যুৱ চামক আপোনালোকে নিজৰ দলবিলাকত যোগদান কৰোৱাই আছে। কিয় আপোনালোকে যোগদান কৰোৱাই আছে যদিহে আপোনালোকক যুৱ চামৰ ৰাজনৈতিক কোনো একো গুৰুত্ব নাই বুলি ভাবে। আৰু তৃতীয়তে মই ক'ব বিচাৰিছোঁ যে ৰিচেণ্টলি মই দেখিছোঁ যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে কিছু ষড়যন্ত্ৰকাৰী ব্যক্তিসকলে কিবা এটা মোবাইল নাম্বাৰ নে কিবা এটা btr.gov.com নেকি পৰ্টেলৰ পৰা যৌন কেলেংকাৰী বা ছেক্স স্কেণ্ডেলৰ কিবা এটা নিউজ লৈ অপপ্ৰচাৰ কৰিছে। সেই সন্দৰ্ভত মই এটাই কথা ক'ব বিচাৰিছোঁ যে এইটো কোনোবা দুষ্কৃতিকাৰী চক্ৰৰ মানে এয়া ষড়যন্ত্ৰ, আৰু তেনে কাৰ্যক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে আমি প্ৰত্যাহ্বান জনাই কৈছোঁ সেই দুষ্কৃতিকাৰীজনক, যি দুষ্কৃতিকাৰীজনে কৈছে বা যি পৰ্টেলটোৱে বজাইছে যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিভিন্ন মহিলাৰ লগত বিবাহৰ পিছতো মানে যৌন সম্পৰ্ক আছিল বা ইলিগেল ৰিলেশ্যন আছিল, যি শব্দবিলাক তেওঁলোকে অপব্যাখ্যা কৰিছে, তেওঁলোকক মই এটা প্ৰত্যাহ্বান দি কৈছোঁ যে BPF ৰাজনৈতিক দলৰ প্ৰত্যেকজন নেতাই, আনকি বা পেনেল লিষ্টত থকা প্ৰত্যেকজন নেতাৰ এইখিনি সাহস আছে যে আপোনালোকে ফৰেনচিকত গৈ লাই ডিটেক্টৰ টেষ্ট পাতক, লাই ডিটেক্টৰ টেষ্টত আমাক সকলোকে ক'ব দিয়ক যে আমাৰ কিবা পৰকীয়া প্ৰেম আছিল নেকি বা আমাৰ কিবা যৌন কেলেংকাৰী আছে নেকি। খাম্পা বৰগোহাঁইকো চেলেঞ্জ দিয়ক, পৃথ্বীৰাজ নাৰায়ণ দেৱমেছকো আপোনালোকে চেলেঞ্জ দিয়ক। আমি দুয়োজনে, খাম্পা বৰগোহাঁই ডাঙৰীয়া আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ ডাঙৰীয়া, দুয়োজনে লাই ডিটেক্টৰ টেষ্টত সন্মুখীন হ'বলৈ সাজু আছোঁ যে আমাৰ কোনো ধৰণৰ সেই ধৰণৰ কোনো BPF নেতাৰ তেনেকুৱা গণ্ডগোলীয়া কেৰেক্টাৰ নাই। আৰু লাই ডিটেক্টৰত যেতিয়া সেই সত্য প্ৰমাণিত হ'ব তেতিয়া জলপটপটভাৱে প্ৰমাণ হ'ব যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে যিটো অপপ্ৰচাৰ চলাইছে ইয়াক সম্পূৰ্ণভাৱে ভুৱা আৰু ষড়যন্ত্ৰকাৰীয়ে, দুষ্কৃতিকাৰীয়ে ষড়যন্ত্ৰৰে সেই মানে BPF দলক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে সেয়া কৰিছে। আপোনালোকক পুনৰ এবাৰ কৈছোঁ, মই বড়ো সন্তান, মই পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে বড়ো পিতৃৰ সন্তান, জনজাতীয় পিতৃৰ সন্তান। মই সৰ্বপ্ৰথমে অসমৰ এজন জনজাতীয় সন্তান। মই বড়ো কছাৰী হোৱাৰ আগতেই, মই জনজাতীয় সন্তান হোৱাৰ আগতেই মই এজন অসমৰ বড়ো, মই এজন অসমৰ জনজাতীয় সন্তান। আৰু নিজে বড়ো হ'লেও মই কিন্তু অবড়ো মাতৃৰ দুধ পান কৰিহে, অবড়ো মাতৃৰ দুগ্ধ পান কৰিহে ডাঙৰ দীঘল হৈছোঁ। সেয়ে সকলো ৰাইজৰ আৱেগ অনুভূতি বুজি কি ধৰণে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। আৰু স্পষ্টভাৱে কৈছোঁ যে 2024 চনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ৰেজিষ্টাৰ্ড ৰিকগনাইজ পলিটিকেল পাৰ্টি অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত থকা ৰাজনৈতিক দলৰ পৰা নমিনেশ্যন ছাবমিট কৰিবলৈ গৈ আছে। আৰু সেই নমিনেশ্যনৰ দিনত সকলো সাংবাদিক ভাই ভাতৃপ্ৰতিম সংবাদ জগতৰ সকলো মানে ক্ষেত্ৰৰ আপোনালোকৰ তৰফৰ পৰা সহায় সহযোগিতা বিচাৰি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। চাওক, ভিতৰুৱা কথা যদি চব এতিয়া কৈ দিওঁ মজাটো নাথাকিব নহয়। পিকচাৰ আমি বাকী মেৰে দোস্ত, এতিয়াও অলপমান পিকচাৰটো বাকী আছে। মই বাছ ইমানখিনি স্পষ্টভাৱে কৈ দিছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ৰাজনৈতিক দলৰ তৰফৰ পৰা নমিনেশ্যন ছাবমিট কৰিব, ইণ্ডিপেণ্ডেণ্ট হিচাপে নহয়, ৰাজনৈতিক দলৰ তৰফৰ পৰা, ৰিকগনাইজ ৰাজনৈতিক দলৰ পৰা নমিনেশ্যন ছাবমিট কৰিব। এয়া জলপটপটভাৱে আপোনালোকে লিখি ল'ব পাৰে আৰু নমিনেশ্যনৰ দিনত আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছোঁ। মই স্পষ্টভাৱে কথাটো কৈছোঁ যে চব ভিতৰৰ কথা যদি সংবাদ জগতত মই কৈয়ে দিওঁ, আজি যদি চব মই মনৰ কথা কৈয়ে দিওঁ, ৰাজনীতিৰ কথাটো চব সংবাদ জগতত আহি ক'ব নোৱাৰি নহয়। মই বাৰম্বাৰ এটাই কথা কৈছোঁ যে মই অজনজাতীয় মাতৃ দুগ্ধবান কৰা কিন্তু জনজাতীয় সন্তান। মই এজন অসমৰ জনজাতি, প্ৰথমত মই অসমৰ বড়ো, তাৰপিছত মই এজন জনজাতীয় সন্তান, তাৰপিছত কিন্তু বড়ো সন্তান হ'লেও বা বড়ো জাতিৰ পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ হ'লেও এজন অবড়ো মাতৃ দুগ্ধবান কৰা ব্যক্তি। বাছ এইখিনিয়ে মই কৈছোঁ। আৰু ৰাজনৈতিক দলৰ তৰফৰ পৰা মই নমিনেশ্যন ছাবমিট কৰি আছোঁ। 2024 কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম, ইণ্ডিপেণ্ডেণ্টভাৱে নহয়, ৰাজনৈতিক দলৰ তৰফৰ পৰাই কৰিম। BPFতো অলৰেডি মোৰ পেনেল লিষ্ট আছেই। আপোনালোকে আকৌ প্ৰশ্নটো যে মোক উত্থাপন কৰিলে যে আপুনি BPFৰ পৰা নাপালে বেলেগৰ ৰাজনৈতিক দলত যাব নেকি? আৰে ভাই, মোৰ BPFত অলৰেডি পেনেল লিষ্টত মোৰ নাম উল্লেখ কৰা আছেই। তো গতিকে সেই প্ৰশ্নৰ কোনো যুক্তিযুক্ততা নাথাকে। তৎসত্ত্বেও মই পুনৰ এবাৰ কৈছোঁ, ৰাজনৈতিক দলৰ তৰফৰ পৰা পলিটিকেল পাৰ্টিৰ কেণ্ডিডেট হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিত পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে যুঁজ দিব। ঠিকে আছে, আপোনাৰ কথাটো মানলো, কিন্তু আপুনি যিহেতু কৈছে নমিনেশ্যন ছাবমিট কৰিম, ইমান দাঁতি হৈ আছে, তো BPFৰ পৰা আপোনাৰ পাৰ্টিটো চূড়ান্ত হৈছে নেকি? সেয়াটো ঘোষণা মানে কি কয়, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিব। কিন্তু এটা কথা, যোৱা পৰহি শিৱৰাত্ৰি আছিল, তিথিটো যোৱাকালিও আছিল,
মই অলৰেডি শংখনাদৰ জৰিয়তে এক শংখৰ গৰ্জনৰ জৰিয়তে মই অলৰেডি শংখনাদ যুদ্ধ ঘোষণা কৰি দিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে নিৰ্বাচনী যুঁজত এইবাৰ যুঁজিব আৰু এই ৰণক্ষেত্ৰখন দৰাচলতে মহাভাৰতৰ দৰেই হ'ব, য'ত নেকি সত্য আৰু অসত্যৰ মাজত যুদ্ধ হৈছিলে, য'ত নেকি ধৰ্ম আৰু অধৰ্মৰ মাজত যুদ্ধ হৈছিলে, আৰু সেই মহাভাৰতৰ ৰণ কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ ৰাইজে পৰিলক্ষিত কৰিবলৈ সক্ষম হ'ব বুলি মই অনুভৱ কৰোঁ। আৰু অধৰ্মৰ ওপৰত পৰাজয় লৈ সাম্প্ৰদায়িকতাবাদৰ ওপৰত সাম্প্ৰদায়িকতাবাদক পৰাজয় কৰি অধৰ্মক পৰাজয় কৰি কি ধৰণে জনজাতি অজনজাতীয় লোকক সকলোকে একেখন নাৱত লৈ একেলগে কিদৰে আগবাঢ়ি যাব পাৰি, সেই ক্ষেত্ৰত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ৰোল ল'ব। আৰু ইছ্যুবিলাক আপোনালোকক মই কৈয়ে থৈ দিছোঁ যে BTR বাজেট আছে, BTRত 10,000 কোটি টকাৰ ইয়াৰলি বাজেট পাব লাগে, কিন্তু আজিৰ দিনত BTCয়ে সেই বাজেটখিনি পোৱা নাই। কাৰণ BTC একৰ্ডত স্পষ্টভাৱে লিখা আছে যে প্ৰপৰশ্যনেট ফাণ্ডিং শুড বি মেড টু দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, অৰ্থাৎ 10,000 কোটি টকাৰ পেকেজ BTC কাউন্সিলে প্ৰত্যেক বছৰে পাব লাগে, কিন্তু সেয়া বিগত 17 বছৰে পোৱা নাই। গতিকে এনে এজন যোগ্য সাংসদৰ দৰকাৰ যি নিজে তৰ্জন গৰ্জন কৰি আমাৰ সন্মানীয় সদনত গৈ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত গৈ নিজৰ উচ্চ স্বৰেৰে কণ্ঠ স্বৰেৰে তেওঁ মাত দিব পাৰে, ৰাইজৰ হৈ আৱাজ উঠাব পাৰে যে BTCত প্ৰত্যেক বছৰে আমাৰ যিটো প্ৰাপ্য 10,000 কোটি টকাৰ বাজেট আমি পাব লাগে এজ পাৰ BTC একৰ্ড 2003 অনুযায়ী, সেইখিনি কৰিবৰ কাৰণে আৰু ৰাইজৰ প্ৰত্যেকটো জনগোষ্ঠী জনজাতীয় ৰাইজৰ কেনেকৈ উন্নয়ন কৰিব পাৰি সেই 10,000 কোটি টকাৰে, সেইবিলাক ক্ষেত্ৰতো কেনেকৈ মাত মাতিব পাৰি, সেই বিষয়বিলাকো অতি শুদ্ধ অন্তকৰণেৰে বিবেচনা চলাই থকা হৈছে আৰু আপোনালোকৰ সেইকাৰণে আশীৰ্বাদ বিচাৰিছোঁ।